मिले काम रोज है, बहाने रोज है, नौकरी रोज है। जब जब मौका मिले अपने माँ बाप के साथ टाइम बिताओ, क्योंकि बिना आवाज और बिना आंसू के जो रोता है वो बाप होता है। जो अपने बच्चों की तकलीफों के छेदों को अपनी बनियान में पहन लेता है वो बाप होता है। ये सच है कि 9 महीने पालती है माँ हमें पेट में, और 9 महीने जो दिमाग में ढोता है वो बाप होता है। भागवत 4টা শব্দ बोले भा माने भक्ति, ग माने ज्ञान, ब माने वैराग्य, ट माने त्याग, तरण। बोले की तरण करिब लागे? बोले की तरण? जने ज्ञान भक्ति वैराग्य जार भागवत कथा श्रवण करिले की हइब, तार जीवनলৈ भक्ति আহিব, तार जीवनলৈ ज्ञान আহিব। মই কি কৰিব লাগে আৰু মই কি কৰিব নালাগে, बोले वैराग्य মই কেনেকৈ চলিব লাগে, মই কি কৰিব লাগে, মই কি কৰিব নালাগে, মই ভাগৱতৰ ধাৰ্মিক নিয়ম অনুসৰি ধৰ্ম অনুসৰণ কৰি মোৰ জীৱনটো মই কেনেকৈ চলাই যাম, শাস্ত্ৰ নিয়মত মই কেনেকৈ মোৰ জীৱনটো মই উদ্ধাৰ কৰিব পাৰো, যোনে চিন্তন কৰিব তেতিয়া কি হ'ব জীৱনলৈ? बोले काम क्रोध लोभ मोह मद मत्सर्य जीवনৰ পৰা আঁতৰি যাব। ক্ৰোধে মানুহক কি কৰে? অনিষ্ট কৰে। ক্ৰোধে মানুহক বিপথে লৈ যায়, লোভে মানুহক বিপথে লৈ যায়, কামে মানুহক বিপথে লৈ যায়। এটাও ভাল নহয় কাম ক্ৰোধ লোভ মোহ। আমি 60 বছৰ হোৱাৰ পিছত মই কৈছিলো না 55-60 বছৰ হোৱাৰ পাছত আমি ঘৰৰ মায়া মোহ এৰিব লাগে। আমি মায়া মোহ এৰি যেনেকৈ যৌৱনৰ পিছত বন লাগি আছে তেনেকৈ আমাৰ জীৱনটো যাতে আমি কি ভগৱানৰ নামত আমি সমৰ্পণ কৰিব পাৰো, ভগৱানৰ ওচৰত যাতে আমি চৰণ ল'ব পাৰো, ভগৱানৰ চৰণত যাতে আমি নিজক অৰ্পিত কৰিব পাৰো। 60 বছৰৰ পিছত 60 বছৰৰ পিছত আমাৰ কোনো মায়া মোহ হ'ব নালাগে। মোৰ ল'ৰা মোৰ ছোৱালী মোৰ নাতিপতি মোৰ আমুক মোৰ তামুক কেতিয়াও মায়া মোহত আবদ্ধ হ'ব নালাগে। বোলে এটা কাহিনী শুনক। নাৰদে এবাৰ কৈছে বোলে প্ৰভু পৃথিৱীত দেখোন সকলো মানুহে কষ্ট পালে মোক এতিয়াই যদি প্ৰভুৱে লৈ যায় কৈ থাকে, তো আপুনি কিয় নানে? ক'লে যে নাৰদ যোনে কয় তাকে তুমি পৃথিৱীৰ পৰা বিচাৰি লৈ আনা যোৱা। আৰু নাৰদে আহিলে, নাৰদে আহি এজন খেতিয়কক পালে। ভগৱান কিমান কষ্ট কৰিব লাগে। বোলে খেতিয়কজনক ক'লে খেতিয়ক ককাই ব'লা, বোলে নাৰায়ণে মাতিছে আপোনাক। আচ্ছা মইতো কষ্ট হ'লে মই কৈ দিওঁ, কিন্তু এতিয়া মোৰ যাবলৈ মন নাই। বোলে কিয়? মোৰ ল'ৰা ছোৱালী সৰু আছে, কোনে খুৱাব কোনে লোৱাব, অলপ ডাঙৰ হ'লে মই যাম। ল'ৰা ছোৱালী ডাঙৰ হ'ল, নাতিপুতি পালে। আকৌ নাৰদজী আহিলে, ক'লে যে ককাই এতিয়াতো যাবলৈ হ'ল, এতিয়া ব'লা নাতিপুতি পালা। না না মৰিও কি হ'ল? সেই খেতিয়কজন মৰিও কি এজন গৰু হিচাপে এটা গৰু জন্ম ল'লে, আৰু সেই ঘৰতে জন্ম ল'লে। তাৰপিছত কৈছে যে কি বোলে এতিয়াতো তুমি গৰু জন্ম পালা, ব'লা। কৈছে যে মোৰ লগতো ইমান গাধা আছে, ইমান এলেহুৱা, মই যদি হালত নাযাম, মই যদি নাথাকিম, ই কেৱল খাব জানে কিন্তু কাম কৰিব নাজানে, গতিকে মই এতিয়া নাযাওঁ। বোলো ৰাধে ৰাধে। নাৰদে ক'লে আচ্ছা ঠিক আছে। আৰু কিছুদিনৰ পিছত আহিলে, নাতিপতিও ডাঙৰ হ'ল, আৰু গৰুটো মৰি আকৌ সাপজনী পালে। সাপজনী পোৱাৰ পিছত নাৰদে ক'লে আৰে ককাই 3টা জন্ম হৈ গ'ল, মানুহ হয় জন্ম, তাৰপিছত গৰু জন্ম, গৰু জন্মৰ পাছত তুমি সাপ জন্ম পালা, সাপ জন্ম। বোলে ব'লা এতিয়া। মই নাযাওঁ। বোলে কি মোৰ নাতিপতিয়ে ইমান ধন সম্পত্তি গোটাইছে, বোলে কি এইবোৰ যদি এই ধন সম্পত্তিবোৰ যদি কোনোবাই চুৰ কৰি লৈ যায়
গতিকে মই যোন চুৰ আহিব তাক কামুৰি দিম আৰু নাহিলে মই মনে মনে লুকাই থাকিম। নাৰদে ভাবিলে এতিয়াও ইমান মায়া মোহ, বোলে কি কৰিলে নাতিপুতিক ক'লেগৈ বোলে তোমালোকৰ ঘৰৰ ভিতৰত এটা প্ৰকাণ্ড গাঁতত এটা প্ৰকাণ্ড সাপ সোমাই আছে, বোলে যা বিচাৰি বিচাৰি মা, নহ'লে এদিন কাৰোবাক কামুৰিব, বিপদ হ'ব। আৰু নাতিপুতি চবে কি কৰিলে সাপটো বিচাৰি বিচাৰি মাৰিবলৈ ল'লে। সাপে কৈছে মোক নেমাৰিবি, মোক নেমাৰিবি, তোমাৰ ককা হয়, তোমাৰ ককা হয়, মই সাপজনক লৈ আছো, তোমাৰ ককাই হয়, তুমি নেমাৰিবা নেমাৰিবা। সাপৰ কথা কোনোবাই শুনে নেকি? সাপ দেখিলেতো কি চবে মাৰিবই। মৰাৰ পিছত কৈছে নাৰদজী এতিয়া মোৰ আত্মাটো লৈ যোৱা নাৰায়ণৰ ওচৰত, বোলে বুৰ্ব নৰকৰ মানুহ নৰকতেই যাওক, নৰকৰ জীৱ বোলে নৰকতেই যাওক। 3টা জনম পোৱাৰ পিছতো যদি মায়া মোহেৰে আৱৰি থাকে, সেই মানুহক বোলে 84 লাখ জনী বাগৰি ফুৰিব লাগে। বোলো ৰাধে ৰাধে।